বিশ্বনাথ কাৰ্বি লাইভলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰ লৈ আহিছো আৰু নিটো এনে ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। এই মাহতে আহিব CBSEৰ দ্বাদশ দশমৰ ফলাফল। কোনবোৰ শিক্ষাৰ্থী উত্তীৰ্ণ নহয় শেহতীয়া আপডেট কি জানো আহক। দ্বাদশ বোৰ্ড ফলাফল 2021 কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ দ্বাৰা 31 জুলাই 2021 তাৰিখে মুকলি কৰাৰ কথা আছে। CBSEয়ে দশম টেবুলেশ্যন সম্পূৰ্ণ হৈছে। ফলাফল 15 জুলাইৰ ভিতৰত ওলাই আহিব পাৰে। দ্বাদশ বোৰ্ড ফলাফল 2021 কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ দ্বাৰা 31 জুলাই 2021 তাৰিখে মুকলি কৰাৰ কথা আছে। CBSEয়ে দশম টেবুলেশ্যন সম্পূৰ্ণ হৈছে। ফলাফল 15 জুলাইৰ ভিতৰত ওলাই আহিব পাৰে। CBSEয়ে শেহতীয়াকৈ সকলো বিদ্যালয়ৰ বাবে জাননী জাৰি কৰিছিল। এই জাননীৰ জৰিয়তে বোৰ্ডে একাদশৰ নম্বৰৰ পৰা সাৱধান হ'বলৈ কৈছিল, কিয়নো এই সংখ্যাবোৰে CBSE দ্বাদশ শ্ৰেণীৰ ফলাফল 2021ৰ গণনাত মুখ্য ভূমিকা পালন কৰিব। শিক্ষাৰ্থীসকলক ক্ৰমান্বয়ে 30, 300 আৰু 40% অনুপাতত দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীত প্ৰাপ্ত নম্বৰৰ ওপৰত আধাৰিত কৰি মূল্যাংকন কৰা হ'ব। এই শিক্ষাৰ্থীসকলক অনুপস্থিত বুলি গণ্য কৰা হ'ব। CBSEয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলক জাৰি কৰা এক গুৰুত্বপূৰ্ণ জাননীত বিদ্যালয়সমূহক অনলাইন শ্ৰেণী বা প্ৰাক বোৰ্ড আৰু অৰ্ধবাৰ্ষিক পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীসকলক চিনাক্ত কৰিবলৈ কোৱা হৈছে। পৰিষদে এনে শিক্ষাৰ্থীসকলক উত্তীৰ্ণ নকৰাৰ সিদ্ধান্ত লৈছে। CBSEৰ দ্বাৰা জাৰি কৰা বিজ্ঞপ্তিখনত কোৱা হৈছে যে যিসকল শিক্ষাৰ্থীয়ে অনলাইন শ্ৰেণীত অৱতীৰ্ণ নহয় বা প্ৰাক বোৰ্ড আৰু অৰ্ধবাৰ্ষিক পৰীক্ষাত অনুপস্থিত তেওঁলোকক অনুপস্থিত বুলি গণ্য কৰা হ'ব। পৰিষদে সিদ্ধান্ত ল'ব যে এনে শিক্ষাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্প পাবনে নাই। কোনো পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই, আনকি অনলাইন শ্ৰেণীতো উপস্থিত থকা নাই। CBSE বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিখনত কোৱা হৈছে যে যিসকল শিক্ষাৰ্থীয়ে গোটেই বছৰ বিদ্যালয়ৰ সৈতে যোগাযোগ কৰা নাছিল, তেওঁলোকে কোনো বিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল আৰু অনলাইন শ্ৰেণীত উপস্থিত নাছিল, তেওঁলোকক অনুপস্থিত বুলি গণ্য কৰা হ'ব। CBSEৰ বিজ্ঞপ্তিত কোৱা হৈছে যে বিদ্যালয়সমূহত নিশ্চিত কৰিব লাগে যে অনুপস্থিত বুলি চিনাক্ত কৰা শিক্ষাৰ্থীসকলৰ ফলাফল প্ৰকাশ কৰা নহয়। এনে শিক্ষাৰ্থীসকলক 0 নম্বৰৰ কৃতিত্ব দিব নোৱাৰি। ফলাফল পাব, চাকৰিও পাব। ৰাজ্যৰ শিক্ষাৰ্থী অভিভাৱকক দিল্লীৰ পৰাই আশ্বস্ত কৰাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ। কেৱল টেটৰ ক্ষেত্ৰত হ'ব সমস্যা। কেৱল এই বৰ্ষৰ নহয়, আগৰ আৰু আগন্তুক বৰ্ষৰ পৰীক্ষাৰ্থীসকলৰ কথা বিবেচনা কৰি চৰকাৰে মূল্যায়ন নীতি প্ৰস্তুত কৰিছে। কোনোবাই বিচাৰিলে এতিয়াও ইয়াতকৈ ভাল পৰামৰ্শ দিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। পৰীক্ষাত পাছ কৰিব, ফলাফল পাব, চাকৰিও পাব। হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ এতিয়া দিল্লীত এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য, এইবাৰ যিসকলে পৰীক্ষাত পাছ কৰিব তেওঁলোকে চাকৰি পোৱা নোপোৱাটোক লৈ ভুল বুজাবুজি হৈছে। সকলোৱে চাকৰি পাব, কেৱল টেটৰ চাকৰিত এটা অসুবিধা আছে। নুবুজাকৈ সকলোৱে ভুলকৈ কৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ আন কোনো চাকৰিত মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ নম্বৰৰ প্ৰয়োজন নাই। কেৱল টেট পৰীক্ষাত প্ৰয়োজন হয় মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ নম্বৰ। সেয়েহে টেট চাকৰিৰ বাবে বিশেষভাৱে চিন্তা কৰিবলগীয়া হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, বাঘ বৰজনীয়াত পৰীক্ষাৰ্থীক 100 নম্বৰ দিব। গতিকে বিগত আৰু অনাগত সময়ত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ কি হ'ব? অহা বছৰ পৰীক্ষা দিয়া আগতে পৰীক্ষা দিয়া বেটছৰ কি হ'ব? তেওঁ আকৌ কয় যে সকলোৱে যদি যোগ্য কৰি দিয়া হয় তেনেহ'লে অনাগত 10 বছৰত এইটো বেটছৰ বাহিৰে কোনো বেটছৰ পৰীক্ষাৰ্থীয়ে অসমত চাকৰি নাপাব। অসমৰ 4 লাখ চাকৰি এইটো বেটছৰ 4 লাখ ল'ৰা ছোৱালীয়ে পাই থাকিব। এনে ক্ষেত্ৰত আগৰ আৰু পিছৰ বেটছৰ পৰীক্ষাৰ্থীয়ে আদালতত গোচৰ তৰিলে অন্য এক সমস্যাৰহে সৃষ্টি হ'ব। কেৱল এই বৰ্ষৰ নহয়, আগৰ আৰু আগন্তুক বৰ্ষৰ পৰীক্ষাৰ্থীসকলৰো কথা বিবেচনা কৰি চৰকাৰে মূল্যায়ন নীতি প্ৰস্তুত কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কোনোবাই যদি এতিয়াও ইয়াতকৈ ভাল পৰামৰ্শ দিবলৈ আহ্বান জনায়। আৰু 10 দিনৰ বাবে কণ্টেইনমেণ্ট হোৱাৰ দিশে গোলাঘাট জিলা। স্বাস্থ্যমন্ত্ৰীয়ে বুজ ল'লে পৰিস্থিতিৰ। গোলাঘাটৰ বোকাখাট মহকুমাৰ বিভিন্ন চাহ বাগিচাত ইতিমধ্যে 17টা আৰু গাঁও এলেকাত 21টা কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে। সম্পূৰ্ণ কণ্টেইনমেণ্ট জোনৰ দিশে এতিয়া গতি কৰিছে গোলাঘাট জিলা।
কণ্টেইনমেণ্ট জোনত থকা বোকাখাট মহকুমাত যোৱা 5টা দিনত কোভিডত আক্ৰান্তৰ সংখ্যা গড়ে 9% হৈ আছে। বোকাখাটত স্বাস্থ্যমন্ত্ৰী কৃষি মন্ত্ৰীৰ লগত জিলা প্ৰশাসনৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়। বোকাখাট মহকুমাত বৃদ্ধি হ'ব মাইক্ৰ কণ্টেইনমেণ্ট জন। বোকাখাট মহকুমাত বিগত কিছুদিনত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজি স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই বোকাখাট মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত গোলাঘাট জিলা তথা বোকাখাট মহকুমা প্ৰশাসন আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ সৈতে এখন জৰুৰী পৰ্যালোচনা বৈঠকত মিলিত হয়। বোকাখাটৰ মহকুমাধিপতি বিপুল দাসে চাহ বাগিচাসমূহত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি পাইছে বুলি বৈঠকত উল্লেখ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ লগতে গাঁওসমূহত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰসমূহৰ বুজ লয়। উল্লেখযোগ্য যে বোকাখাট মহকুমাৰ বিভিন্ন চাহ বাগিচাত ইতিমধ্যে 17টা আৰু গাঁও এলেকাত 21টা কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে। বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ কণ্টেইনমেণ্ট জন হিচাপে ঘোষণা কৰা বোকাখাট মহকুমাত মাইক্ৰ কণ্টেইনমেণ্ট জন গঠন কৰিবলৈ মহকুমা প্ৰশাসনক নিৰ্দেশ দিয়ে। আনহাতে মাইক্ৰ কণ্টেইনমেণ্ট জনসমূহত 100% কোভিড টেষ্ট কৰাৰ লগতে এনে মাইক্ৰ কণ্টেইনমেণ্ট জনত অন্তৰ্ভুক্ত পৰিয়ালসমূহলৈ খাদ্য সামগ্ৰীৰ পৰ্যাপ্ত যোগান ধৰিবলৈও প্ৰশাসনক নিৰ্দেশ দিয়ে। ইফালে আজি স্বাস্থ্য বিভাগৰ মুখ্য সচিব অনুৰাগ গোৱেলে মহকুমাটোৰ গ্ৰাম্যাঞ্চল আৰু বাগিচা অঞ্চলত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰাৰ লগতে মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত সাধাৰণ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগত জৰুৰী আলোচনাত মিলিত হয়। সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত গোৱেলে গোলাঘাট জিলাক আৰু 10 দিনৰ বাবে কণ্টেইনমেণ্ট জন ঘোষণাৰ ইংগিত দিয়ে। তাপমাত্ৰা প্ৰায় 50 ডিগ্ৰী চেলছিয়াছ, 484 জনৰ মৃত্যু। কানাডাত ৰেকৰ্ড স্তৰৰ তাপমাত্ৰা, আমেৰিকাতো গ্ৰীষ্ম প্ৰবাহ। তাপমাত্ৰা বহাত বনজুয়ে চানি ধৰিছে। লিটন টাউনৰ 90% বনজুইত জাহ গৈছে বুলি জানিব পৰা গৈছে। চৰকাৰী তথ্য মতে 24 ঘণ্টাত ব্ৰিটিছ কলম্বিয়াত 62টা বনজুই ঘটনা হৈছে। প্ৰকৃতিৰ কি আশ্চৰ্যকৰ লীলা। পৃথিৱীৰ যিকেইখন দেশত সৰ্বাধিক শীত পৰে তাৰ ভিতৰতে এতিয়া অন্যতম কানাডাত এতিয়া গৰমে মৃত্যু বিভীষিকাৰ সৃষ্টি কৰিছে। বিগত কেইদিনত কানাডাত প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহত ইজনৰ পিছত সিজন লোকৰ মৃত্যু ঘটিছে। মৃতকৰ সংখ্যা এতিয়া 50ৰ 500 ঘৰ অতিক্ৰম কৰাৰ উপক্ৰম কৰিছে। চৰকাৰী সূত্ৰই জনোৱা মতে মৃতকৰ সংখ্যা অধিক হোৱাৰ আশংকা আছে। কানাডাৰ ব্ৰিটিছ কলম্বিয়াত তাপমাত্ৰা প্ৰায় 50 ডিগ্ৰী চেলছিয়াছ হৈছেগৈ। কানাডাৰ ইতিহাসত এই তাপমাত্ৰা সৰ্বাধিক। 3 দিনত দেশখনৰ লিটন এলেকাত তাপমাত্ৰা 49.6 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হোৱা ঘটনাই এতিয়া সমগ্ৰ বিশ্বকে স্তম্ভিত কৰিছে। আগন্তুক কেইদিনমান তাপমাত্ৰা কমাৰ আশা কৰা নাই বতৰ বিজ্ঞানীসকলে। অস্বাভাৱিক তাপমাত্ৰাৰ লগে লগে বনজুইৰ আশংকাও বাঢ়িছে। লিটনৰ বহু অঞ্চলত ইতিমধ্যে বনজুই বিয়পি পৰিছে। 2000 অধিক লোক এই বনজুইৰ দ্বাৰা আক্ৰান্ত হৈছে। কেইবা হাজাৰ লোকক ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। লিটন টাউনৰ 90% বনজুইত জাহ গৈছে বুলি জানিব পৰা গৈছে। চৰকাৰী তথ্য মতে 24 ঘণ্টাত ব্ৰিটিছ কলম্বিয়াত 62টা বনজুই ঘটনা হৈছে। কানাডাৰ লগতে আমেৰিকাৰো বিভিন্ন অঞ্চলত এতিয়া বিগত এসপ্তাহত দেখা গৈছে অস্বাভাৱিক তাপমাত্ৰা। ৱাশ্বিংটন আৰু অৰেগনত তাপমাত্ৰা বৃদ্ধিয়ে অশংকিত কৰি তুলিছে এতিয়া সাধাৰণ লোকক। প্ৰত্যেক থানাতে এতিয়া ৰুজু হ'ব বিদ্যুৎ চুৰিৰ গোচৰ। বৃহত্তৰ পৰিমাণৰ অনাদায় বিলৰ বাবে বছৰ বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ অহা শক্তি বিভাগৰ অধীনস্থ 3টা প্ৰতিষ্ঠানক লাভজনক অৱস্থালৈ অনাৰ বাবে ৰাজ্য চৰকাৰে এতিয়া গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা। অনাদায় বিল সংগ্ৰহৰ লগতে বিদ্যুৎ চুৰি ঘটনা ৰোধ কৰিবলৈ তৎপৰ হৈ পৰিছে এতিয়া শক্তি বিভাগ। ইয়াৰ অংশ হিচাপে এতিয়া অসম আৰক্ষীৰ সহযোগত গাঁৱে ভূঞে চহৰে নগৰে বিভাগটোৱে আৰম্ভ কৰিছে অভিযান। ইয়াৰ অংশ হিচাপে এতিয়া যোৱা জুন মাহত বিল আদায় নিদিয়া 1,11,000টা সংযোগ কৰ্তন কৰিছে বিভাগটোৱে। তদুপৰি বিদ্যুৎ চুৰি ঘটনাৰ বাবে 621খন এজাহাৰ দাখিল কৰাৰ লগতে 14.99 কোটি টকাৰ জৰিমনা বিহিছে শক্তি বিভাগে। আজি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, গৃহমন্ত্ৰী আদি বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাৰ উপস্থিতিত এখন যৌথ সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে অসম শক্তি বিতৰণ কোম্পানীৰ লিমিটেডৰ পৰিচালক সঞ্চালক ৰাকেশ কুমাৰে। তেওঁ প্ৰকাশ কৰা অনুসৰি সংযোগ কৰ্তন কৰা সকলৰ বহু সংখ্যকে ইতিমধ্যে অনাদায় মাচুল আদায় দিছে। কৰ্তন কৰা সংযোগসমূহৰ বিপৰীতে পাবলগীয়া ধনৰ পৰিমাণ হৈছে 84 কোটি। ইয়াৰে 27 কোটি টকা ইতিমধ্যে আদায় দিছে। সেয়েহে জুন মাহত 48,172টা পুনৰ সংযোগ প্ৰদান কৰা হৈছে। ইপিনে জৰিমনা বিহা হৈছে প্ৰায়
14.99 কোটি টকা। ইয়াৰে প্ৰায় 2 কোটি টকা ইতিমধ্যে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বিগত মাহটোত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত মুঠ 1904 স্থানত তালাচী চলাইছিল শক্তি বিভাগে। বিদ্যুৎ চুৰি কৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰি কুমাৰে কয়, বৃহৎ উদ্যোগসমূহৰ ক্ষেত্ৰত অনাদায়ী বিলৰ বাবে সংশ্লিষ্ট ট্ৰান্সফৰ্মাৰ চিল কৰি দিয়া হ'ব। ৰাইজক 24 ঘণ্টাই বিজুলী যোগান ধৰিবলৈ হ'লে আন্তঃগাঁথনিৰ প্ৰয়োজন। এই আন্তঃগাঁথনি গঢ়িবলৈ বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিব লাগিব। সেয়েহে সময়মতে ৰাইজে বিল আদায় দিলেহে এই আন্তঃগাঁথনি গঢ়ি তুলিব পৰা যাব। তদুপৰি APDSLে কেন্দ্ৰীয় খণ্ডৰ পৰা যথেষ্ট শক্তি ক্ৰয় কৰে। যদি শক্তি ক্ৰয়ৰ বাবদ সময়মতে ধন আদায় নিদিয়ে তেন্তে বকেয়া ধনৰ বাবে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। শ্ৰমিকসকলৰ বাবে এটা সুখবৰ, 300 দিনলৈ বৃদ্ধি হ'ব আৰ্ণ লিভ, হ্ৰাস পাব কৰ্মদিন। দৰমহা PFৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। ৱৰ্কিং এমপ্লয়িজৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো কৰ্মচাৰীসকলৰ উপাৰ্জন কৰা বন্ধৰ দিন 240ৰ পৰা 300লৈ বৃদ্ধি হ'ব পাৰে। মোদী চৰকাৰে কৰ্মচাৰীসকলৰ উপাৰ্জিত ছুটি বৃদ্ধি কৰাৰ বিষয়ে আগতীয়াকৈ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। দৰাচলতে শেহতীয়াকৈ শ্ৰম মন্ত্ৰালয়, শ্ৰমিক সংঘ আৰু উদ্যোগৰ প্ৰতিনিধিসকলৰ মাজত লেবৰ কডৰ নিয়মৰ পৰিৱৰ্তন, কামৰ সময়, বাৰ্ষিক বন্ধ, পেঞ্চন, PF, ঘৰৰ দৰমহা, অৱসৰ আদিৰ বিষয়ে আলোচনা হৈছিল। কৰ্মচাৰীসকলৰ উপাৰ্জিত ছুটি 240ৰ পৰা 300 দিনলৈ বৃদ্ধি কৰাৰ দাবীত লেবৰ কডৰ নিয়মবোৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব লাগিছিল। কিন্তু ৰাজ্য চৰকাৰে সাজু নোহোৱাৰ বাবে নিয়মবোৰ কাৰ্যকৰী কৰা হোৱা নাছিল। কি দাবী? PF বৃদ্ধিৰ দাবী আৰু শ্ৰমিক সংগঠনবোৰে সীমাবদ্ধ ছুটি বৃদ্ধিৰ দাবীৰ ওপৰতো এতিয়া সিদ্ধান্ত হোৱাৰ কথা আছিল। ইউনিয়নৰ সৈতে জড়িত লোকসকলে অৰ্জন কৰা ছুটিৰ সীমা 240ৰ পৰা 300 দিনলৈ বৃদ্ধি কৰাটো বিচাৰে। চৰকাৰে এতিয়া নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক, সাংবাদিক আৰু চিনেমা খণ্ডৰ সৈতে জড়িত শ্ৰমিকসকলৰ বাবে পৃথক নিয়ম দাবী কৰিছিল। নতুন শ্ৰমিক আইন শিকক। 2020 চনৰ ছেপ্টেম্বৰত সংসদৰ পৰা শ্ৰমিক সংস্কাৰৰ ওপৰত নতুন আইন গৃহীত হৈছিল। এতিয়া কেন্দ্ৰীয় চৰকাৰে সেইবোৰ অতি সোনকালে কাৰ্যকৰী কৰিবলৈ